হেল্ল' গাইজ স্বাগতম জনাইছোঁ সকলোকে আমাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ চবেই চাগে ভালে আছে। বন্ধু বান্ধৱীসকল, হয় বহুত ডাঙৰ ভাল সুখবৰ আহি পৰিছে, সকলোৰে কাৰণে এটা বহুত ডাঙৰ ভাল সুখবৰ আহি পৰিছে। নটিচ আহিছে SEBAৰ ফালৰ পৰা আমাৰ যিটো আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 এক্সাম হৈছিলে তাৰ ৰিজাল্ট ডেটটো ফিক্স হৈ গৈছে। কেতিয়া ৰিজাল্ট আহিব আৰু ইয়াৰ গোটেইখিনি বস্তু বিষয়ে সম্পূৰ্ণকৈ আলোচনা কৰিম, তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। তো মোৰ স্ক্ৰীনত আপোনালোকে চাব পাৰিছে, চাওক এটা এইটো যিটো নটিচ ওলাইছে SEBA অফিচিয়েল নটিচ ওলাইছে। তো নটিচখনত কি লিখা আছে চাব পাৰিছে আপোনালোকে। ইয়াত চাওক, দ্য প্ৰভিজনেল ৰিজাল্ট অফ দ্য ৰিটেন এক্সামিনেশ্যন OMR বেছ ফৰ দ্য ভেৰিয়াছ ক্লাছ 3rd পোষ্টেজ এজ এডভাৰটাইজমেণ্ট নম্বৰ SLRC গ্ৰেড 3 এডভাৰটাইজমেণ্ট 2022 ডেট 25 March 2022 under the state level recruitment commission for the class 3 posts will be declared on 6 November। হয়, যিসমূহ আমাৰ গ্ৰেড 3 এক্সাম হৈ গৈছে মাৰ্চ মাহৰ 25 তাৰিখে, সেইসমূহ এক্সামৰ ৰিজাল্ট ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনে গ্ৰেড 3 পোষ্টসমূহৰ ৰিজাল্ট 6 নৱেম্বৰ তাৰিখলৈ দিবলৈ সাজু হৈছে। হয়, 6 নৱেম্বৰ তাৰিখে ইয়াৰ এক্সামসমূহৰ ৰিজাল্ট দিবলৈ সাজু হৈছে SLRC। তো ইয়াত লিখা আছে আপোনালোকে চাব পাৰিছে, চাওক, same will be available in the official website of Board of Secondary Education Assam SEBA http SEBA online org from 11 AM onwards। তো যিসমূহ ৰিজাল্ট দিব ইয়াৰ SEBAৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে এই ৰিজাল্টসমূহ উপলব্ধ কৰাব। হয়, 6 তাৰিখে 11টা বজাত SEBAৰ এইটো আপোনালোকৰ অফিচিয়েল ৱেবছাইটত ইয়াৰ ৰিজাল্টসমূহ উপলব্ধ হ'ব। তাৰ ৰিজাল্টছ কেন বি ভিউড বাই দ্য ইণ্ডিভিজুৱেল কেণ্ডিডেট অনলাইন এট http SEBA online org। The candidates can view their results on the entering their application number and the password on the using at the time of filling application and downloading at their admit card। তো আপোনালোকৰ যিটো এডমিট কাৰ্ডত আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু আপোনালোকৰ পাছৱৰ্ড দি আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব। হয়, 6 তাৰিখে ৰাতিপুৱা 11টা বজাৰ পৰা আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব। ছাকচেছফুল কেণ্ডিডেট ফৰ দ্য ৰিটাৰ্ণ এক্সামিনেশ্যন OMR বেছ উইল বি হেভ টু এপিয়াৰ ফৰ দ্য নেক্সট লেভেল অফ দ্য টেষ্ট ভেৰিফিকেশ্যন ফৰ ডকুমেণ্টছ দ্য ডিটেইলছ অফ হুইচ উইল বি নটিচ লেটাৰ অন। তো যিসমূহ বন্ধু বান্ধৱীসকলে এইটো এক্সামত পাছ কৰিব সিহঁতসকলৰ কাৰণে ভেৰিফিকেশ্যন থাকিব, ডকুমেণ্ট বেচিছ ভেৰিফিকেশ্যন হ'ব আৰু ডিটেইলি সেইখিনি লিখা থাকিব আপোনালোকৰ য'ত ৰিজাল্ট চেক কৰিব আপোনালোকৰ এডমিট কাৰ্ডত। তো দ্য ৰিজাল্টছ উইল বি অফ দ্য কেণ্ডিডেটছ ডিক্লেয়াৰ টু বি ছাকচেছফুল আৰু প্ৰভিজনেল এণ্ড subject to fulfill the eligibility criteria as a prescribed and the advertisement and verify the documents and declaration made during filling of the online application। তো যি বন্ধু বান্ধৱীসকল পাছ কৰিব এইটো আপোনালোকৰ ছাকচেছফুলি প্ৰভিজনেল আপোনালোকৰ ৰিজাল্ট হ'ব, এইটো আপোনালোকৰ ডাউনলোড কৰি ল'ব আৰু এই ডাউনলোড কৰি সেইখিনি আপোনালোকৰ নেক্সট আপোনালোকৰ ভেৰিফিকেশ্যন এই ৰিজাল্টটো কামত আহিব। ইয়াত চাওক দিয়া আছে এটা ভাল বস্তু কি, দ্য কাট অফ মাৰ্কছ অফ দ্য কেটেগৰী অফ পোষ্টেজ ৰেচপেক্ট অফ পেপাৰ 3 এণ্ড পেপাৰ 4 এণ্ড পেপাৰ 5 উইল বি অলছ' বি এভেইলেবল SEBA ৱেবছাইট। হয়, আমাৰ যিসমূহ ৰিজাল্ট গুচি গৈছে, আমাৰ গ্ৰেড 4ৰ ৰিজাল্ট গৈছে আৰু যিটো গ্ৰেড 3 ৰিজাল্ট আহিব তাৰ কাট অফ বেচিছ কিমান গৈছে বন্ধু বান্ধৱীসকল, কাট অফ মাৰ্ক কিমান গৈছে সেইটো SEBAই সিহঁতৰ ৱেবছাইটত 6 তাৰিখে এভেইলেবল কৰি দিব। কিমান কাট অফ মাৰ্ক গৈছে আমাৰ গ্ৰেড 4 এক্সামৰ কাৰণে বা গ্ৰেড 3 কাৰণে এক্সামৰ কাৰণে কাট অফ মাৰ্কছটো একদম ন্যূনতম মাৰ্কছটো কিমান আহিব সেইটো SEBAই উল্লেখ কৰিব বুলি আমাৰ ইয়াত জনাইছে। তো ইয়াত চাওক, আৰু দ্য কমিশ্যন উইল বি দ্য ৰেছপনচিবল ফৰ দ্য টাইপিং প্ৰিণ্টিং মিষ্টেক, আৰু কিবা টাইপিং মিষ্টেক হ'লে তো কমিশ্যনে কান জাৰি। তো এইটো ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ দ্য ক্লাছ 3 পোষ্টেজ আসি কাহিলীপাৰা গুৱাহাটী ৰিক্ৰুটমেণ্টৰ পৰা এইটো আমাৰ অফিচিয়েল ৱেবছাইট আহিছে। তো বন্ধু বান্ধৱীসকল, যিটো 3rd গ্ৰেডৰ যিটো এক্সামৰ ৰিজাল্ট সেইটো আহি পাই গ'ল। এতিয়া আপোনালোকৰ কোনো কিনে 3 তাৰিখে আপোনালোকৰ 6 তাৰিখে যিটো ইয়াৰ গ্ৰেড 3 এক্সামটো আপোনালোকে নিশ্চয় পাই যাব। যি বন্ধু বান্ধৱীসকলে ইয়াৰ এক্সাম দিছিলে আপোনাৰ 6 তাৰিখে ইয়াৰ যিটো আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানটোৱে আছিল। ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। জয় অসম।